CM प्रमोद बर'नि नुजाथिनायाव खैराबारि बियाबनि दाब दाब गामिनिफ्राय सा 10 सुबुंफ्रा इउपिपिएल हानजायाव हाबफैदों। बिटिआरनि गाहाय खुंगिरि प्रमोद बर'नि नुजाथिनायाव थांनाय हरनि समाव सा 10 समाज सिबियारि सुबुंफ्रा इउपिपिएल हानजायाव हाबफैदों। उदालगुरि जिल्ला खैराबारि बियाबनि गुबुन गुबुन गामिनिफ्राय बिटिआरनि गाहाय खुंगिरि प्रमोद बर'नि न'आव थांनाय हरनि समाव इउपिपिएल हानजायाव हाबफैदों। CM प्रमोद बर'आ बिटिआर ओनसोलाव जौगानायनि लामा दिन्थिगिरि महरै गोख्रों खामानि मावनाय आरो सुबुं समाज जौगानायनि थाखाय थाद'नाय गैयै खामानि मावनायखौ नोजोर होनानै आरो फैबाय थानाय समावबो रायजोफोरनि जौगानायनि थाखाय गोख्रों खामानि मावलांनो हागोनखौ नोजोर होनानै बिथांमोना इउपिपिएल हानजायाव हाबफैदों होनना फोरमायथियो। আৰু আমাৰ খৈৰাবাৰী সমষ্টি আজি 10 মাহ হ'ল মই তাতে কোঅৰ্ডিনেটৰ হিচাপে গৈছোঁ। প্ৰথমত যেনেকৈ আছিল বৰ্তমান দিনত যোৱাকালি আজিলৈকে খৈৰাবাৰী ব্লকৰ সহযোগত আমাৰ ভাতৃধৰণী বড়ো ডাঙৰীয়াৰ সহযোগত আৰু আমাৰ ব্লকৰ কৰ্মকৰ্তাৰ সহযোগত যথেষ্ট পৰিমাণে আমি উন্নতৰ ৰাস্তাত আগবাঢ়িছোঁ। যেনেকৈ আগৰ পৰিৱেশ আৰু এতিয়াৰ পৰিৱেশ বহুত চেঞ্জ হৈ গৈছে। যেনেকৈ তাত বিজেপিৰ MCLA তাতে শাসন কৰি আছে, কিন্তু বিজেপিৰ লগত বৰ্তমান খৈৰাবাৰীত মানুহ ভোটাৰ ৰাইজ নোহোৱা হৈ গৈছে। চবে হিল্লোল ভাঙি ইউপিপিএলত যোগদান কৰি আছে দলে বলে। যোৱা আমাৰ বুথ সন্মিলনী ৰাইজক বুজাইছে যে এতিয়া বিজেপি হওক BPF হওক সব দল ত্যাগ কৰি আমাৰ ইউপিপিএলত যোগদান কৰি আছে। আৰু সকলোৱে মেছেজ দি আছে ইয়াতে আৰু ঠেলাৱালা ৰিক্সাৱালাৰ পৰা লৈ বিভিন্ন বিজনেছমেন সকলেও এটা মেছেজ দি আছে যে এইবাৰ খৈৰাবাৰী সমষ্টি ইউপিপিএলে উদ্ধাৰ কৰিব বুলি এটা ভাল মেছেজ এটা আহি আছে। কি কাৰণ থাকিব পাৰে যে হ'ল যে আমাৰ প্ৰমোদ বড়ো আমাৰ পাৰ্টিৰ প্ৰেছিডেণ্ট প্ৰমোদ বড়ো বিটিআৰৰ চিফ তেখেতৰ যে এটা শান্তি বিটিআৰত আনিলে আৰু জাতি ধৰ্ম ভাষা নিৰ্বিশেষে যেনেকৈ সকলোক আঁকোৱালি লৈ যে আগবাঢ়ি আছে শিক্ষাৰ দিশতে হওক বিভিন্ন দিশত তেওঁ আগবাঢ়ি আছে। আৰু বিটিআৰ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে প্ৰমোদ বড়ো নিচিনা এজন জ্ঞানী আৰু শিক্ষিত নেতা এজন লাগিব বুলি এই খৈৰাবাৰীবাসী ৰাইজে কিন্তু অনুভৱ কৰিছে এই কথাটো। মিত্ৰজোঁট আমাৰ আছে। মিত্ৰজোঁট থাকিলেও তেতিয়া ইলেকশ্যন জিতাৰ পিছতহে আমি হাৰিলোঁ, তেতিয়া সেই মিত্ৰজোঁট হৈছে দুটা পক্ষ মিলি 12টা-9টা মিলিহে মিত্ৰজোঁট হৈছে। কিন্তু ইলেকশ্যন আহিলে তেওঁলোকেতো মন্তব্য প্ৰকাশ কৰি আছে আমি ওদালগুৰি 10টা ল'ম, আমি তামোলপুৰত 6টা দখল কৰিম বুলি। তেওঁলোকৰ আমি নাজানা নহয়। যেনেকৈ তেওঁলোকে যোৱাবেলি কি কৰিছিল চিপাঝাৰ বাইহাটাৰ পৰা 50খন 100খন বাছত মানুহ উঠাই লৈ আহি আমাৰ সমষ্টিবিলাকত তেওঁলোকে ডাঙৰ সভা কৰিছিল। তেতিয়া ৰাইজে দেখা পালে ইমান মানুহ বিজেপিৰ আমি এইফালে যাব লাগে বুলি মানুহবিলাকে কিছুমান আমাৰ চাদা চিধা খেতিয়ক ৰাইজ নাজানে। কিন্তু এতিয়া ৰাইজে গম পালে যে এই মানুহবিলাক আচলতে আমাৰ চিপাঝাৰ বাইহাটাৰ পৰা আহি ইয়াতে জনসমাৱেশ দেখুৱাইছিল। কিন্তু এতিয়া কি হৈছে ইউপিপিএলৰ নিজা সমষ্টিৰ মানুহে বিজেপি যিমান জনসমাৱেশ দেখাইছিল তাতকৈ 4 গুণ মানুহ ইউপিপিএলক ভাল পাই ইউপিপিএলৰ সভা সমিতিত আগবাঢ়ি আহি আছে। আপোনালোকৰ মিত্ৰজোঁট আৰু মিত্ৰজোঁটটো আমাৰ চলি আছে বৰ্তমান। চৰকাৰ ইলেকশ্যন কোড অফ কণ্ডাক্ট নালাগালৈকে আমাৰ মিত্ৰজোঁট থাকিব। কিন্তু ইলেকশ্যনত যেনেকুৱা হ'ব হাইকমাণ্ডৰ বিবেচনা মতে আমি ইলেকশ্যন খেলিম। আমাৰ পাৰ্টিৰ প্ৰেছিডেণ্ট আছে প্ৰমোদ বড়ো ছাৰ, তেওঁৰ নেতৃত্বত আমি আগবাঢ়ি আছোঁ। আমি তেওঁলোকক বেয়া ক'বও যোৱা নাই। কিন্তু খৈৰাবাৰী সমষ্টিটো আমি নক'লে কি হ'ব, কিন্তু ৰাইজে ইউপিপিএলক উদ্ধাৰ কৰিব বিচাৰি আছে। ভোটাৰ ৰাইজে বিচাৰি আছে। যেনেকৈ তাতে 58,000 ভোটাৰ আছিল যোৱাবেলি, এবাৰ 60,000 ভোটাৰ হৈছে। এই 60,000 ভোটাৰ ভিতৰত 80% ভোটাৰ ৰাইজে কিন্তু ইউপিপিএলকহে উদ্ধাৰ কৰিব বিচাৰি আছে।